হেল্ল' বন্ধুসকল, মোৰ লগত সকলোৱে একমত পোষণ কৰিব যে পৃথিৱীত সেইসকলে বিখ্যাত হয় যিসকলে নিজে অন্য ধৰণৰ কোনো কিছু কৰি দেখুৱায়। কাৰণ সাধাৰণভাৱে জীৱন যাপন কৰা মানুহক কোনো চিনি নাপায় আৰু সেইকাৰণেই কোটি কোটি মানুহৰ মাজত বিখ্যাত হ'বলৈ বেলেগতকৈ বেলেগ কিছু কৰিব লাগে। কিন্তু অবিশ্বাস্যভাৱে এনেকুৱা কিছু মানুহ আছে যিসকল জন্মগতভাৱেই বিখ্যাত হৈ যায়। সিহঁতৰ কোনো কিছু কৰিব নালাগে। সিহঁতে জন্মৰ পৰাই সিহঁতৰ পৰিস্থিতি বিশ্বব্যাপী জানিবলৈ ধৰে। কিন্তু সিহঁতে কিছু অদ্ভুত অংগ-প্ৰত্যংগ বা শাৰীৰিক অংগী-ভংগীলৈ জন্মগ্ৰহণ কৰে আৰু সেইকাৰণে সিহঁতৰ লগত এনেকুৱা হৈ থাকে। আৰু এনেকুৱা মানুহক দেখিলে যিকোনোৱে আচৰিত হ'বলৈ বাধ্য হ'ব। মাইণ্ড স্কাই আছামিছৰ আজিৰ এপিছডত আমি দেখাবলৈ লৈছোঁ জন্মগতভাৱে বিশ্ববিখ্যাত হোৱা এনেকুৱা কিছু মানুহক যিসকলক দেখিলে আপোনালোকে চমকৈ উঠিব। তো স্বাগতম আপোনাক মাইণ্ড স্কাই আছামিছৰ আন এটি নতুন এপিছডলৈ। এক্স-ৰে গাৰ্ল নাতাশা ডেমকিম নামৰ এই ছোৱালীজনী বাস কৰিছিল ৰাছিয়াৰ এটি সৰু চহৰত। ক'বলৈ গ'লে তাৰ এটি অলৌকিক পাৱাৰ আছে আৰু সেইটো হ'ল তেওঁ যিকোনো মানুহৰ শৰীৰৰ ফালে চাই এক্স-ৰে মেচিনৰ নিচিনা ৰিপৰ্ট মুখেৰে কৈ দিব পাৰে। কোৱা হৈ থাকে তাইৰ দেহত এক্স-ৰে পাৱাৰ ভিছন আছে, যাৰ ফলত তেওঁ এইটো অতি সহজে কৰিব পাৰে। ভালেকেইজন ডক্তৰ তেওঁৰ এই পৰীক্ষাটো লৈছে আৰু তেওঁ এই পৰীক্ষাত শতভাগ উত্তীৰ্ণ হৈছে। আৰু বহুতেই কয় তেওঁ তেওঁৰ চকুৰে এক্স-ৰে কৰাৰ সময়ত তেওঁ এটি মাইণ্ড গেম খেলে আৰু তেওঁ তেওঁৰ মাইণ্ড গেমৰ মাধ্যমত ৰোগীৰ আচাৰ-আচৰণ অংগ-ভংগী দেখি বুজিব পাৰে। যিয়ে নহওক তেওঁৰ শৰীৰত এক্স-ৰে পাৱাৰ ভিছন থাকক নে মাইণ্ড গেম খেলক, যিয়ে নকৰক কিয় এইটো তাৰ এটি অবিশ্বাস্য ছুপাৰ পাৱাৰ বুলি ক'বই লাগে। এনেকুৱা অবিশ্বাস্য ছুপাৰ পাৱাৰ পৃথিৱীৰ দ্বিতীয় কোনো ব্যক্তিৰ মাজত নাই। আৰু তেওঁ তেওঁৰ এই অবিশ্বাস্য ছুপাৰ পাৱাৰেদিয়েই পৃথিৱীব্যাপী বিশ্ববিখ্যাত হৈ উঠিছে। হৰ্ণ গ্লেডি জাংফ্লো নামৰ এই বৃদ্ধ মহিলা চীনত বসবাস কৰিছিল। সৰুকালৰ পৰাই তেওঁৰ কপালত শিং গজিবলৈ আৰম্ভ কৰে আৰু আজি তাইৰ এই অৱস্থা হৈছে। 101 বছৰৰ বৃদ্ধ এই মহিলা প্ৰথমতে তেওঁৰ এলেকাত ভালেই জনপ্ৰিয় আছিল। কিন্তু 2010 চনত এই শিং সম্পৰ্কে মানুহে অৱগত হয়। তেতিয়া তেওঁৰ জনপ্ৰিয়তা বিশ্বব্যাপী জানিবলৈ ধৰে। আপোনালোকে ভালদৰে লক্ষ্য কৰি চাওক, কাষত আৰু এটা শিং গজি আছে। দেখি যেন ডেভেলপমেণ্ট মন হয়, কিন্তু ভুল নুবুজিব, এইটো এক প্ৰকাৰৰ টিউমাৰ। এইটো এনেকুৱা এক ধৰণৰ টিউমাৰ যিটো যিকোনো সময়ত শিং গজোৱাৰ পৰিৱৰ্তে মানুহৰ শৰীৰত সৰু সৰু ডাল গজিবলৈ আৰম্ভ কৰে। আৰু এই মহিলাৰ কপালৰ পৰাই শিং গজিছে। যদিও এইবিলাক ঔষধ সেৱনৰ ফলত নিৰাময় কৰা সম্ভৱ। কিন্তু এই বৃদ্ধ মহিলা কোনো ধৰণৰ ঔষধ সেৱন কৰা নাছিল, কাৰণ তেওঁ বিশ্ববিখ্যাত হ'ব বিচাৰিছিল, যাতে সকলোৰে দৃষ্টি তেওঁৰ ফালে পৰে। যিয়ে নহওক, এই বৃদ্ধ মহিলা 2010 চনত তেওঁৰ এই শিঙৰ কাৰণে বিশ্বব্যাপী আলোড়নৰ সৃষ্টি কৰে। দ্য মেন উইথ ন' ফেট। প্ৰায় প্ৰতিটো মানুহৰেই এটি সপোন হৈ থাকে যাতে তেওঁৰ শৰীৰত অলপ পৰিমাণে ফেট থাকে। আৰু বডি বিল্ডাৰসকলে এই সপোন সকলোতকৈ বেছি দেখি থাকে। এতিয়া বলক আপোনালোকৰ লগত পৰিচিত কৰিয়াই দিওঁ সেই ব্যক্তিক যাৰ কোনো ধৰণৰ ফেট লৈ চিন্তাই কৰিব নালাগে, কাৰণ তেওঁৰ শৰীৰত ফেটৰ কোনো অস্তিত্বই নাই। ক'বলৈ গ'লে ট্ৰন ষ্ট্ৰীটফৰ্ডৰ শৰীৰত হাড়ৰ ওপৰত কেৱল মাত্ৰ ছাল কাপোৰৰ নিচিনা মেৰিয়াই আছে। আমাৰ পৃথিৱীত কেৱল মাত্ৰ কম মানুহৰেই এনে ধৰণৰ মেডিকেল কণ্ডিশ্যন দেখা যায়। যদিও তেওঁ তেওঁৰ এই মেডিকেল কণ্ডিশ্যনৰ কাৰণে মাজে সময়ে বহু কিছু সমস্যাৰ সন্মুখীন হ'ব লগা হয়। যেনেকৈ অলপ আঘাত পালে তেওঁৰ শৰীৰত বিভিন্ন জাগাত হাড়ৰ ছিদ্ৰ ধৰা দেখা যায়। এই মেডিকেল কণ্ডিশ্যন লৈ ভালে সন্তুষ্ট। ইয়াৰ বাহিৰেও আপোনালোকে জানিলে আচৰিত হ'ব, এনেকুৱা এটি মেডিকেল কণ্ডিশ্যন থকাৰ পিছতো তেওঁ এটি পেৰাচাইকেলিষ্ট। তেওঁ কিছু ৰেচত অংশগ্ৰহণ কৰি সফলতাও অৰ্জন কৰিছে। কিন্তু মাজে সময়ে তেওঁৰ শৰীৰত কিছু সমস্যাৰ সৃষ্টি হয়, যাৰ কাৰণে তেওঁ যিটোলৈ বৰ্তমান বহুতেই চিন্তিত। দ্য চিলভাৰমেন। আমাৰ পৃথিৱীত বিভিন্ন ধৰণৰ মানুহ আছে, কিন্তু নিজৰ ভৰিত কুঠাৰ মৰাৰ নিচিনা মানুহ বহুতেই কম আছে। তাৰ মাজত ষ্টেঞ্জাৰ নামৰ এই বয়সস্থ লোকটি এজন। ক'বলৈ গ'লে এই ব্যক্তি নিজেই নিজৰ ভৰিত কুঠাৰ মাৰিছে। কিয় কৈ আছো এই কথা সেইটো কৈ আছো। আমি সকলোৱে জানো গল্ড আৰু চিলভাৰত ভালে কিছু উৎপাদন থাকে, যিটো আমাৰ শৰীৰত ভালে কিছু প্ৰভাৱ পেলাব পাৰে। সেইবুলি এইটো নহয় যে এই গল্ড চিলভাৰ আমাৰ খাই পেলাব লাগিব। এই লোকটি ঠিক এইটোৱেই কৰিছিল। বহু কিছু বছৰ ধৰি তেওঁ প্ৰতিদিনে অলপ অলপ কৰি চিলভাৰ খাইছিল আৰু প্ৰতিদিনে চিলভাৰ খোৱাৰ ফলাফল হয়তো আপোনালোকে বুজিবই পাৰিছে। বন্ধুসকল, ভালভাৱে লক্ষ্য কৰি চাওক, এই ব্যক্তিৰ গাৰ ৰং নীলা। আগতে তেওঁ খেতা বৰণৰ আছিল, কিন্তু এতিয়া তেওঁৰ গাৰ ৰং সম্পূৰ্ণ চেঞ্জ হৈ গৈছে। তেওঁ এটি সাক্ষাৎকাৰত কৈছিল তেওঁ নিজে এটি এক্সপেৰিমেণ্ট কৰিব বিচাৰিছিল যে চিলভাৰ খালে শৰীৰত কি প্ৰভাৱ পৰিব পাৰে। তেওঁ ভাবিবই পৰা নাছিল তেওঁৰ শৰীৰ যে এনেকুৱা প্ৰভাৱ পৰিব। সৌভাগ্যবশতঃ তেওঁ এতিয়াও বাচি আছে, কিন্তু বৰ্তমান তেওঁ তেওঁৰ গাৰ ৰং লৈ বহু আনন্দিত। ওৱান ব্লু আই। আমাৰ পৃথিৱীত বহু শিশু জন্মগ্ৰহণ কৰে বগা চুলি লৈ, কিন্তু এই বগা চুলি কোনো সময়ত মূৰৰ কোনো অলপ অংশতহে দেখা যায়। কিন্তু বিষয়টো আৰু অদ্ভুত হৈ উঠে যেতিয়া বগা কিছু চুলৰ লগত চকু নীলা কালাৰৰ হৈ থাকে।
যেনেকৈ এই বাচ্চাটোক ভালদৰে লক্ষ্য কৰি চাওক, তেওঁৰ চুলৰ আগৰ অংশ কিছু চুল বগা। এইটোক তেওঁ আৰু অদ্ভুত কৰি তুলিছে এই নীলা চকুৰ মাধ্যমত। এইটো এটা জেনেটিক ডিজৰ্ডাৰ। বহু কম শিশুৰেই প্ৰভাৱ পৰে। যিয়ে নহওক, বাচ্চাটো এনেকুৱা অদ্ভুতভাৱে জন্মগ্ৰহণ কৰাৰ কাৰণে বিশ্বব্যাপী পৰিচিত লাভ কৰিছে। যদি ভিডিঅ'টো ভাল লাগি থাকে তেন্তে শ্বেয়াৰ কৰিব পাৰে, আৰু আপুনি যদি এনেকৈ ৰহস্য, ৰোমাঞ্চ, আনকমন আৰু ইণ্টাৰেষ্টিং ভিডিঅ' চাবলৈ পছন্দ কৰি থাকে তেনেহ'লে এতিয়াই মাইণ্ড স্কাই এছামিজ চেনেলটো ছাবস্ক্ৰাইব কৰক আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰক। তো দেখা হ'ব আগামী এপিছডলৈ। তেতিয়ালৈকে ভালে থাকিব। ধন্যবাদ।